নমস্কাৰ ককা, ভালে আছে? ভালে আছে ককা? ভালে আছে নহয়? আছোঁ, প্ৰভু ভগৱন্তই ভালে ৰাখিছে। হয়, আছোঁ। আজি ৰাইজৰ শ্ৰীচৰণত তোমালোকৰ আশীৰ্বাদত হয়, বৰ্তমান এতিয়ালৈকে ঘূৰি পকি আছোঁ। ঠিকে আছে ককা। কিবা বাকী সুধিবা? ঠিকে আছে আৰু ন? অঁ, ককা কথা এটা সুধো আপোনাক। আজিকালি যে মানুহৰ যে চলিবলৈ ইমান দিন বেয়া আহিছে, তাৰ বিষয়ে আপুনি কি ক'ব? আপোনাৰ চলিবলৈ এতিয়া কি অৱস্থা কওকচোন। আপুনি কেনেকৈ চলে, কি কথা, আচ্ছা। উপাৰ্জন কি আপোনাৰ? অঁ, আমাৰ উপাৰ্জন হয়, এনেকৈ প্ৰভু ভগৱন্তই চলাই আছে, খাই আছোঁ আৰু জীয়াই আছোঁ। বৰ্তমান ঘূৰি পকি আছোঁ। উপাৰ্জন মানে মোৰ চাকৰি বাকৰি একো নাই। মই ৰাইজৰ শ্ৰীচৰণত অৰ্পণ কৰি বৰ্তমান চাকৰি এইটোৱেই মই গ্ৰহণ কৰিছোঁ। নাই আজিকালি বস্তু পাতিৰ দাম ইমান বাঢ়িছে, এতিয়া মানুহবোৰ চলিবলৈ কিমান সমস্যা হৈছে, তাৰ ওপৰত আপুনি কি ক'ব? বঢ়িয়া। দুখটো কাৰ? উত্তৰ দিয়া, দুখটো কাৰ? দুখটো এতিয়া কাৰ বুলি ক'ব আপুনি কওক? কাৰ বুলি মানে আমাৰ নিজৰ দোষ। আমাৰ নিজৰ দোষ। আমি নিচিনি কিনিলে মাল বিঘিনি হ'ব বুলি আগৰ ককাহঁতে কৈছিলে নহয়। যেই ফুচলাব তালৈকে ৰাইজ বাগৰি গুচি যাব। এতিয়া মজা পাইছেনে? মজা পাইছেনে? 1 কেজি চাউল 40-50 টকা। 1 কেজি দালি খাব নোৱাৰা হ'ল। 1 লিটাৰ মিঠাতেল খাব নোৱাৰা হ'ল। হা, আৰু নাইকিয়া অভাৱী মানুহৰ ল'ৰা ছোৱালীক বজাৰত হাজিৰা ঠিকা কৰি খোৱা মানুহে বজাৰত বাচ্ছাবিলাকৰ কানি কাপোৰ লৈ দিব নোৱাৰা হ'ল। এতিয়া কিমান মজা হৈছে। হা, আৰু কি হৈছে বৰ্তমান যিবিলাক ঘৰ, আকৌ গেহলা আহিছোঁ দেই, যিবিলাক ঘৰ আজি চৰকাৰ নামত বিতৰণ কৰিলে এই ঘৰবিলাক এহেৰও নহ'ল তেহেৰও নহ'ল, চব আধৰুৱা হ'ল। মোৰ মনত এফালৰ পৰা ঘৰবোৰ বনাই যাব লাগে একফালৰ পৰা। গতিকে এই ঘৰবিলাক আধৰুৱা কৰি কি হৈছে, ৰাইজৰ বিপদ হৈছে। কিছুমানৰ এনেকুৱা বিপদ হৈছে, পকা ঘৰটো লোভত আগৰ ঘৰ ভাঙি সৌ হাতী চালিৰ ওপৰত সোমাই আছে। বৰষুণ আহিলে থাকিব নোৱাৰে, ৰাতি শুবলৈ জেগা নাই, সেই ঘৰবিলাক চব আধৰুৱা হৈ আছে। এইটো কাৰ কাৰণে হৈছে বুলি ভাবে আপুনি? এইটো কাৰ কাৰণে হৈছে? যাক আমি দিল্লীত বহুৱাই থৈছোঁ, টকা যি অনুসন্ধান কৰে, ঘৰ যিসকলে বনাব লৈছে, নাইকিয়া দুখীয়া গৰীব অভাৱী মানুহৰ, মই তেওঁলোক জগৰীয়া বুলি মানে আপুনি চৰকাৰৰ কথা কৈছে? বিজেপি চৰকাৰটো বহুত ভাল বুলি কয়। বিজেপি চৰকাৰ দুখন এতিয়া বহুত ভাল বুলি কয়। শুন, মই কথা নকওঁ। চৰকাৰলৈ মোৰ টকিং নাহে। মই ৰাইজৰ উন্নয়ন কি হৈছে, ৰাস্তা পদূলি, ঘৰ দুৱাৰ আৰু পৰ্দা কেনেকৈ চলিছে, কি শাস্তিত চলিছে, তুমিতো ক'লা ৰাইজৰ দুৰ্গতি হৈছে। হ'বতো, চলিবলৈ বহুত দিগদাৰ হৈছে ৰাইজৰ। এতিয়া দাম বাঢ়িছে বস্তু, দাম আকৌ বাঢ়িছে বস্তু, আকৌ বঢ়াইছে। কাৰণ বঢ়োৱা এটা অৰ্থ আছে, যেতিয়ালৈকে ইলেকশ্যন পাৰ নহয়, পঞ্চায়ত ইলেকশ্যন, আৰু মানুহৰ মজা বাহিৰ কৰি দিব। এতিয়া হৰাই দিব মালৰ দাম বঢ়াই। পইচা উঠাব লাগিবতো। পইচা কাৰ পৰা উঠাব? আমাৰ পৰাই উঠাব, ৰাইজৰ পৰা উঠাব লাগিব। গতিকে সিহঁতেতো পইচা নবনাই, গৱৰ্ণৰে সদায় পইচা বনাই দি থাকে নেকি? নিদিয়ে। 1 পইচাকে গোটেই দুনিয়া ঘূৰি আছে। ৰাইজৰ ধন, ৰাইজৰ তেজ, সেইটোৱে ৰাইজৰ ওচৰত ভাজি আছে, ওলটাই পোলটাই ভাজি আছে। বৰ কেৰাহী পাতি লৈ মিঠাতেল ঢালি, হয়নে? এইটোৱে কথা। আৰু এই পথটো, এইটো যিটো আমাৰ বৰঘূৰি পথ, এই পথটো আজি কত দিন হ'ল, আজি কিমান দিন বাৰিষা বৰষুণ আহিলে বোকাৰ চোতত স্কুলীয়া ল'ৰা ছোৱালী যাব নোৱাৰে, কোনো এফালে গাঁও হাতলৈ ওলাই যাব নোৱাৰে। এতিয়াহে দেখিছা শুকান। যেতিয়া মেচমেচীয়া বৰষুণ আহিব, বোকা খেপিয়াওতে ঘানি ঘূৰি যায়। গতিকে এই ৰাস্তাটো দেখা নাই, এইটো সন্মুখৰ ৰাস্তা, দেখিছা নাই বাৰু? দেখিছে? কোনোবা জেগাত দেখিছোঁ খাপৰি বনাই ৰাস্তা বনাইছে। কিছুমান দেখিছোঁ সৰহখিনি গ্ৰাম্য পথৰ ৰাস্তা, একোৱেই হোৱা নাই। মইতো গোটেই ঘূৰি ফুৰোঁ। আপুনিতো গোটেই ঘূৰি ফুৰাই দেখোঁ আপোনাক। চাফা ঘূৰোঁ মই। ক'ত কি আছে মই চব নজৰ মাৰি থাকোঁ, মই গোটেই ঘূৰি থাকোঁ। ক'ত কিমান উন্নয়ন হৈছে চব মই চকু মাৰি ফুৰোঁ। আৰু মালৰ দাম, ৰাইজৰ অৱস্থা, ৰাইজৰ বিলাই চব অনুভৱ কৰি থাকোঁ কি হৈছে। গতিকে আকৌ এটা কথা, এই অসমীয়া কৰোঁ নহয়, জগৰ আমাৰ গাতো আছে।
আছে অঁ যোনে ফুচলাবলৈ আহিব সিহঁতক ধমকি দিব লাগে ধমকি কি দিবা তুমি মই ভোটটো দিছোঁ কোনে দিছিলে হয় বাৰু আকৌ আকৌ এতিয়া বেমাৰ সেইটোহে বুজিছা নাই এতিয়া বেমাৰ সেইটোহে প্ৰথমতে কি কৰিব লেজাৰ কিছুমান ওলাব যোন চৰকাৰেই নাহক লেজাৰ কিছুমান টকা দি পঠিয়াই দিব দি গাঁৱে খেত সোমাব ৰাতি নতো ৰাতি সোমাব নতো দিনে সোমাব এইবাৰ ৰাইজ আপোনালোকক বৰ চাঙত তুলি তলেদি কেলা ধোঁৱা দিম ভোটটো আমাকে দিয়ক হয়নে হয়নে তেতিয়া আমি কি কৰোঁ ফুচল খাই যাওঁ হয় পাই এইবাৰ বৰ ধুনীয়া কৰিব বৰ ভাল কৰিব ই বৰ সুন্দৰ কৰিব যাকে কৰোঁ সিয়ে হ'ল সৰ্বনাশ চাপৰি যোৱাকে কোজা বুলি কয় যাকে কৰোঁ সিয়ে কৰে সৰ্বনাশ মই এইটো ভাল সেইটো ভাল বুলি মই কাকো ক'বলৈ নাযাওঁ মই ক'লোঁ শুনা মই ৰাইজৰ উন্নয়ন চাওঁ উন্নয়ন মানে আজি কিমান উন্নতি হৈছে ৰাইজৰ উন্নতি কিমান হৈছে চৰকাৰৰ ফালৰ পৰা উন্নতি কিমান হৈছে আমি সেইবিলাক লক্ষ্য কৰোঁ বিপ্লৱ হওক আৰু এই আমাৰ গড়চাপা ল'ৰাটো হওক আৰু আছে মোৰ লগত আমি সেইবিলাকহে লক্ষ্য কৰোঁ আমি কোনো চৰকাৰৰ নাম ধৰি কথা নকওঁ এইটো হ'বই নোৱাৰে কাৰণ কিয় সেইটো কৰিবলৈ গ'লে বিপদ হয় অপমান ভোগ কৰিবলগীয়া হয় সেইকাৰণে কাৰো নাম ধৰি নকওঁ মই ৰাইজক লৈ কথা কওঁ পৰ্দাক লৈ কওঁ বাবা মই পৰ্দাক লৈ আকৌ কৈছোঁ উন্নয়ন কি হৈছে ৰাইজৰ কাম কিমান আগবঢ়াইছে কি উন্নয়ন হৈছে ৰাইজৰ সুখ শান্তি কিমান হৈছে আৰু ৰাইজ কেনেকৈ চলিছে